এইখন আহি বৰ বেলেগ কিবা দুনিয়া এখনে পালেহি দেখোন চাওক না কি ডাঙৰ ডাঙৰ স্ক্ৰীণ আছে আৰু এইফালে পাছফালে চাগে থিম পাৰ্ক আছে কিবা মোৰ জোতাযোৰ মানে গ্ৰিপটো ইমান ভাল নহয় এযোৰ মানে ৱাকিং শ্বু নহয় আয়া মা শিলগুটি এইকেইদিন বেগটো পিঠিত লৈ লৈ একদম কাণ বিষাই গৈছে চ' আজি বেগ চেগ লোৱা নাই জাষ্ট অকল গহপুৰত লৈ ওলাই আহিছোঁ একদম এই বাউসীটো পূৰা বিষ হৈ গৈছে হেল্ল' এভৰিবডি মই বিতুপন শইকীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ কুৱালালামপুৰৰ পৰা আৰু এইটো সেইদিনাখনি কিনা ডিজায়াৰ টুপিটো কিনা নহয় গিফ্ট পোৱা ডিজায়াৰ টুপিটো পিন্ধি আহিছোঁ আৰু পূৰা হাফ পেণ্ট লগাই আজি মই দেখাত একদম পূৰা লোকেল মালয় মানুহৰ নিচিনা হৈ গৈছোঁ মানে মালয়েছিয়াত মেইনলি 3 ধৰণৰ মানুহ থাকে চাইনিজ থাকে লোকেল মালয় মানুহ থাকে আৰু তামিল মানুহ থাকে আৰু যোনবিলাক মানে লোকেল মালয় মানুহ দেখিবলৈ প্ৰায় মোৰ নিচিনাই আমাৰ নিচিনাই অসমৰ আহোম কছাৰী মানুহবিলাকৰ নিচিনা দেখিবলৈ প্ৰায় একেই হয় চ' মোকো দেখিবলৈ প্ৰায় একেই লাগিছে চ' এতিয়া আমি যাওঁ নিউ চেণ্ট্ৰেল ষ্টেচনলৈ প্ৰথমবাৰ মেট্ৰ'ত উঠিম মেট্ৰ'ৰ টিকেট কাটি ল'লোঁ টিকেট মানে এইটো পইণ্টটো এইকেইটা বুথকেইটাত কাটিব পাৰি এতিয়া মই যাম KL চেণ্ট্ৰেল অ'কে মেট্ৰ'ৰ পৰা আহিলোঁ ওলাই এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডত এবাৰ বাছত উঠিম প্ৰথম মেট্ৰ'ত উঠিলোঁ এতিয়া বাছত উঠিম খালি টিকেট পাওঁ নাপাওঁ টাইম হৈছে 1 বাজি গ'ল মালয়েছিয়াৰ টাইম বাছৰ টিকেট কাটিলোঁ আৰু মই গৈ আছোঁ গেংটিং বুলি কয় জেগাটো আৰু সেইটো ত্ৰিবেণী আৰু অংকুৰে মানে মোক বাৰে বাৰে কৈ আছে KL আহি কুৱালালামপুৰ আহি যদি গেংটিং নোযোৱা তেতিয়া বহুত ডাঙৰ মিছ কৰি দিবা এতিয়া কি আছিলে মই নাজানো গৈ চাওঁগৈ আৰু কিয় বাৰে বাৰে কৈ আছে তেওঁলোকে গেংটিং যাবলৈ এতিয়া গম পাম আহিলোঁ বাছত উঠি গ'লোঁ এতিয়া যাম ইয়াৰ পৰা 60 কিলোমিটাৰমান দূৰ হ'ব আৰু বাছৰ চিট মজা একদম এইফালে ঠাই ছাপৰ্টো আছে ধুনীয়াকৈ বহি যাব পাৰি এতিয়া চাওঁ বাছত উঠি মালয়েছিয়াৰ বাছত উঠি কেনেকুৱা লাগে পাই গ'লোঁ গেংটিং হাইলেণ্ড বাছত একদম টোপনিয়ে গৈছিলোঁ মানে অকণমান দেৰি অহাৰ পিছতে পূৰা টোপনি আহি গ'ল আৰু বাছত মানে মই 10 বছৰমান হ'ল উঠাই নাই মই বাছৰ এই গোন্ধ এটা আহে যে বাছত উঠিলে সেই গোন্ধটো বহুত বেয়া পাওঁ কিন্তু ইয়াত বাছখন একদম মানে একো মানে স্মেল নাই ধুনীয়া চফা জাৰ্ণিটো বেয়া নালাগিলে আৰু মই অকণমান দূৰ উঠাৰ পিছতে টোপনি গুচিয়ে গ'লোঁ আৰু এতিয়া পালোঁহি গেংটিং হাইলেণ্ড ইয়াত আছে প্ৰিমিয়াম আউটলেটত এইবিলাক ব্ৰেণ্ডেড দোকানবিলাক আছে আৰু শুনামতে মানে ইয়াত ব্ৰেণ্ডেড বস্তুবোৰ অকণমান ইণ্ডিয়াতকৈ কম দামত পায় আৰু কিন্তু স্কাই ৱাক আছে স্কাই ৱাক এতিয়া ওপৰলৈ যাব পাৰি আকৌ ৰিজৰ্ট আছে এই জেগাতে এনেকুৱাই মানে টুৰিষ্ট এট্ৰেকশ্যন বা মানে ইয়াত সেয়াই আৰু লেজাৰ এক্টিভিটি কৰিবলৈ বহুত বস্তু আছে থিম পাৰ্ক আছে ত' এতিয়া প্ৰথম আমি প্ৰিমিয়াম আউটলেটলৈ যাওঁ কাৰণ অজন্তাই মোক ইয়াৰ পৰা কিবা গিফ্ট নিবলৈ কৈ আছিলে এতিয়া তাইৰ কাৰণে কিবা গিফ্ট বিচাৰি পাওঁ নে নাই চাওঁ পইচাও বেছি নাই পইচা শেষ হ'ল যি পইচা লৈ আহিছিলোঁ চব শেষ হ'ল অকল আজিৰ দিনটো আৰু কালিৰ দিনটো আছে মই কাইলৈ যামগৈ ত' প্ৰায় মোৰ বাজেট শেষ কিন্তু তথাপিও ইয়াত অজন্তা আৰু আইনৰ কাৰণে কিবা গিফ্ট পাওঁ নেকি চাওঁ যদি ইয়াত পাওঁ লৈ ল'ম নহ'লে আকৌ কুৱালালামপুৰত ল'ব লাগিব আৰু কাহিনীটো হ'ল ইয়াত আহি অলপ ঠাণ্ডা লাগিছে মানে বস্তুটো অলপ ওপৰত যে পাহাৰৰ ওপৰত আছে সেইকাৰণে জেগাটো ঠাণ্ডা মই ভবা নাছিলোঁ ঠাণ্ডা হ'ব বুলি সেইকাৰণে আজিহে আকৌ মই টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি আহিছোঁ এইকেইদিন চাৰ্ট পিন্ধি একদম জিন্স পিন্ধি ঘূৰি ফুৰিছিলোঁ কিন্তু আজি আকৌ হাফ পেণ্ট আৰু টি চাৰ্ট লগাই আহিলোঁ আৰু আজি ঠাণ্ডা লাগিছে আৰু মই স্কাই ৱাকত উঠি যদি ওপৰলৈ যাওঁ তেতিয়া চাগে আৰু বেছি ঠাণ্ডা লাগিব চাগে আৰু এটা কথা ইয়াত মানে এতিয়া বৰষুণ দি আছে আৰু বতৰ এনেকুৱাই মানে এই বৰষুণ দিব এই ৰ'দ দিব আৰু গোটেই বছৰটো এনেকুৱা হৈ থাকে আৰু মানে ইয়াত বতৰ চেঞ্জ নহয় গোটেই 12 বছৰে বতৰ চেমেই হৈ থাকে আৰু সেইকাৰণে পূৰা গ্ৰীনেৰী আছে চব সময়তে গ্ৰীনেৰী হৈ থাকে গছ চছবোৰ আৰু ফল ফুল চব সময়তে লাগে তো বস্তুটো সেইকাৰণে বেছি চফা লাগে ইয়াত
হেমলিজখন দেখি হেমলিজত সোমাইছিলোঁ তাৰ কাৰণে কিবা পাওঁ নেকি বুলি আইনৰ কাৰণে, কিন্তু মই বিচৰা বস্তুটো নাপালোঁ। চ' এতিয়া আৰু বেলেগ ক'ৰবাত পাওঁ নেকি চাম। আচলতে কথাটো হ'ল এইবিলাক জেগালৈ অকলে আহি ভাল নালাগে, লগত কোনোবা আহিলেহে ভাল লাগে চাই মেলি। আৰু সেইকাৰণে এতিয়া আপোনালোকক আৰু শ্বপিং কৰি থকা দেখুৱাই নাথাকোঁ, যাওঁ ডাইৰেক্ট ওপৰলৈ স্কাই ৱাকত যাওঁ। স্কাই ৱাকত ওপৰলৈ যাওঁ, কিবা মন্দিৰ চন্দিৰ আছে বোলে, একজেক্টলি কি আছে মই নাজানো। ত' গৈ চাওঁ, গৈ সেইখিনি দেখুৱাওঁ আপোনালোকক। এই বজাৰ কাৰণে কি দেখুৱাই থাকিম আৰু। এতিয়া আমি সোমাইছোঁ আৱানা ষ্টেচন, মানে আৱানা স্কাই ৱাক ষ্টেচন, আৰু ইয়াত পূৰা লাইন লাগি আছে মানুহে। মই একদম লাইনৰ লাষ্টত, আৰু কিবা এটা জুচ এটা খালোঁ। জুচ মানে হেৰি ৱাটাৰমেলন জুচ খাইছিলোঁ, এনেকুৱা আইচ দি দিলে মোৰ লগে লগে একদম ডিঙি বন্ধ হৈ গ'ল, ডিঙি একদম কফ হৈ গ'ল। এতিয়া কাহি কাহি কথা ক'ব লাগিব। পথকেইটা একদম নন ষ্টপ ঘূৰি থাকে, গৈ নাথাকে, এনেকৈ আহিছে ঘূৰি থাকে, গৈ থাকে। মানুহ জাপ মাৰি দিব লাগে, মাইকী মানুহে অকণমান ভয় কৰিব বাৰু। আৰু বাকী এনেই বেয়া লগা নাই। উঠি চাওঁ যে ওপৰলৈ গ'লে কেনেকুৱা লাগে। আৰু দৰ্জাখন অট'মেটিক বন্ধ হৈ গ'ল, এতিয়া ওপৰলৈ যাব। বা স্পীডত যায়, বহুত স্পীডত যায়। বৰষুণ দি আছে, সেইকাৰণে গ্লাছকেইখন পানী লাগি আছে, ইমান ক্লিয়াৰকৈ অহা নাই কেমেৰাত। আৰু মানে পূৰা কুঁৱলী কুঁৱলী হৈ আছে, চবফালে পাহাৰৰ ওপৰত কুঁৱলী কুঁৱলী হৈ আছে। ঠাণ্ডা লাগিব যেন পাইছোঁ ওপৰত গৈ। কুঁৱলীৰ মাজলৈ সোমাই সোমাই গৈ আছোঁ, আৰু এইটো যোনটো পথটো একদম দুলুং পুলুংকৈ হিলি থাকে, অকণমান ভয় লাগে বাৰু। আৰু তললৈ একদম মানে দেখি থাকি চবফালে দেখি থাকি বৰ বেলেগ এটা এক্সপিৰিয়েঞ্চ। আৰু ওপৰলৈ ৰাস্তাইদিও যাব পাৰি, এইফালে তলত ৰাস্তা আছে, ৰাস্তাইদি তললৈ ওপৰলৈ যাব পাৰি গাড়ী লৈ। স্কাই ৱাকেদি যোৱাটো এক্সপিৰিয়েঞ্চটো তাত বেলেগ। সেয়া চাওক, গাড়ী গৈ আছে তলত। স্কাই ৱাকটোৱেদি আহি এটা ষ্টপেজত নমাই দিয়ে, আৰু ইয়াতে আছে এটা চাইনিজ টেম্পল। এইটো কি লিখা আছে চাওক। ভিডিঅ'টো এডিট কৰি থাকোঁতেহে দেখিছোঁ, আচলতে মোৰ ভুলটো এইখিনিতে হ'ল। আৰু কি ভুল হ'ল সেইটো গম পাব, আৰু 1 মিনিটৰ পিছত ভিডিঅ'টো চাই থাকক। আৰু সেই একেটা টিকেটেদি আপুনি ওপৰলৈও যাবগৈ পাৰিব। আৰু মই এতিয়া চাইনিজ টেম্পলটো চাওঁ বুলি নামি আহিলোঁ, কিন্তু ইয়াত এনেকুৱা কুঁৱলী নহয়, একোৱেই নেদেখি। কোনফালে কি আছে একো নেদেখি, বৰ বেলেগ কিবা চাউণ্ড কৰি আছে, একদম বতাহৰ চাউণ্ড। এতিয়া কোনফালে চাইনিজ টেম্পল আছে কি আছে মই একো ধৰিব পৰা নাই, একোৱেই নেদেখি। কিবা জুৰাছিক পাৰ্কত আহি গ'লো যেন ফিল এটা হৈছে। চবফালে কুঁৱলী কুঁৱলী, পাহাৰ, মানুহ এটাও নাই। কিবা জিলিয়ে মাতি আছে চিঞিকৈ। ক'ত পালোহি ভগৱানে জানে। ভাল আজি টুপিটো পিন্ধি আহিলোঁ, নহ'লে একদম ঠাণ্ডা লাগিলেহেঁতেন। চবফালে কুঁৱলী, আৰু খোজকাঢ়ি আছোঁ কাৰণে গৰমটো উঠি আছে, নহ'লে একদম মানে ঠাণ্ডা লাগিলেহেঁতেন। হাফ পেণ্ট পিন্ধি যি আহিছোঁ মই। আৰু এইপিনে মানুহবিলাকে পূৰা চাফা কৰি আছে, ছাইডত এইবিলাক চাফা কৰি আছে। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান মই এতিয়া খোজকাঢ়িব লাগিব, তেতিয়া চাইনিজ টেম্পলটো পাম বুলি গুগল মেপে দেখুৱাইছে। কাৰণ খোজকাঢ়ি ভাগৰ লাগি গৈছে। হেলিকপ্টাৰ এখনে লৈ আহিব লাগিছিলে নেকি। ইয়াত হেলিপেড আছে এইফালে, আৰু ইয়াত দেখিছোঁ চাইনবোৰ্ডখন চিনচুই টেম্পল বুলি। আৰু ইয়াত কিন্তু মানুহ এটাও নাই, থাকিলে জানো মানুহজনো নাহে নে কি নাজানো। মই অকলে আহি আছোঁ, প্ৰায় আধা কিলোমিটাৰমান খোজকাঢ়িলোঁ। এই ৰাস্তা চফা কৰি থকা মানুহখিনিয়ে যি দেখিলোঁ, আৰু তাৰপিছত মানুহজন নাই দেখা। বাপৰে, আহি ভাগৰ লাগি গৈছে। আৰু ৰাস্তাটো ইমান ঢালান, তাতে বৰষুণ দি আছে, পিছল হৈ আছে। খেলাই চেলাই নাই, কিন্তু মানে পানী পৰি আছে, পিছল হৈ আছে। তাতে মোৰ জোতাযোৰ মানে গ্ৰিপটো ইমান ভাল নহয়, এযোৰ মানে ৱাকিং শ্বু নহয়। মা শিলগুটি সেইকাৰণে জোতা খুলি খালী ভৰি আহি আছোঁ এতিয়া। কি যে নগুৰ নাকতি হৈছে। অ'কে, তো পাই গ'লোঁ সি চাইনিজ টেম্পলটো। আৰে এইপিনে দেখোন হেৰি স্কাই ৱাকৰ পথবিলাক গৈ আছে, ওপৰতে আছে দেখোন স্কাই ৱাকটো। মই ভুলতে লং কাট লৈ দীঘল ৰাস্তা দি অহা নাইতো। এই স্কাই ৱাকৰ যোনবিলাক পথবিলাক সেই ওপৰেদি গৈ আছে।
মন্দিৰটো পালোহি এইপিনে হাতী চাতি বনাই থৈ দিছে এইপিনে কাৰ পাৰ্কিং আছে এটা পৰিৱেশ ইয়াত চাওক না ভিউ আল্টিমেট ভিউ দূৰত চিটি দেখি আছে গোপুৰত বাৰু নাহে কিন্তু এইপিনে চাইডত তলত আছে চাইনিজ আৰ্হিত বনোৱা ঘৰবিলাক আৰু মোৰ পাছফালে এইটো মন্দিৰটো আৰু ইয়াত এটা বস্তু লক্ষ্য কৰিছোঁ মই মানুহে ধুনীয়াকৈ জোতা মোজা পিন্ধি পূজা কৰিবলৈ যায় মন্দিৰৰ ভিতৰত জোতা পিন্ধি যাবলৈ দিয়ে কিন্তু লেতেৰা নকৰে মানে মন্দিৰটো যথেষ্ট চাফা মানে জোতা পিন্ধি আহে যদিও মানুহে ভিতৰত কিন্তু অকণো ধূলি এটা নাপায় পৰিৱেশটো চাওক কি ধুনীয়া লাগিছে এইপিনে একদম কুঁৱলী সেউজীয়া গছ মুকলি আৰু তলৰ টাইলছবিলাক চাওক একদম চফা চিকচিকীয়া হৈ আছে বৰ মজা লাগিছে আৰু একচুৱেলি মই আজি ডাঙৰ কেমেৰাটো লৈ আহিব লাগিছিলে তেতিয়া কালাৰ চালাৰ বেছি ভাল আহিলেহেঁতেন কিন্তু উপায় নাই চবফালে মেনেজ কৰিবলৈ দিগদাৰ হৈ যায় আৰু এইপিনে চাওক সন্মুখত আছে এটা ডাঙৰ বুদ্ধদেৱৰ বুদ্ধ মূৰ্তি আৰু ইয়াত পাহাৰৰ মাজে মাজে একদম অকোৱা পকোৱাকৈ চিৰি বনাই থৈছে আৰু সেইফালে মূৰ্তিটোৰ পাছফালেও আহিব পাৰি একদম পাহাৰত লগাই বনাই থোৱা আছে একচুৱেলি ইয়াত বস্তা দেখিলোঁ দৰ্জা আছে মূৰ্তিটোৰ পাছফালে এখন দৰ্জা আছে এইটো মানে ঘৰ টাইপৰে হয় মূৰ্তিটোৰ বেছটো চাগে ঘৰ নিচিনাই হ'ব বৰ ধুনীয়াকৈ বনাইছে কিন্তু আৰ্কিটেকচাৰটো মডাৰ্ণ আৰ্কিটেকচাৰ হয় কিন্তু এখন দৰ্জা কিন্তু বৰ ধুনীয়াকৈ বনাইছে কাৰণ দেখি কিবা এটা ভাল লাগিছে মূৰ্তিটো আৰু ইয়াত বনাই থৈছে কিছুমান চাইনিজ কালচাৰেল মনুমেণ্ট এতিয়া কি হয় এইবিলাক ভালকৈ বুজি পোৱা নাই ছেকেণ্ড হেল্থ চেম্বাৰ চুজিয়াং তাত লিখা আছে ফাৰ্ষ্ট হেল্থ চেম্বাৰ মানে এইটো হেল মানে নৰকৰ কিবা দৃশ্য নেকি চাগে এয়া চাওক শাস্তি দি আছে মাথা কাটি থৈ দিছে তেওঁলোকৰ ধাৰ্মিক কিছুমান হেৰি হ'ব চাগে সেইকাৰণে বনাই থৈছে মষ্ট প্ৰবেবলি ইয়াত চাগে নৰক বনাই থৈছে ওপৰত চাগে স্বৰ্গ বনাই থৈছে এনেকুৱা কিবা হ'ব চাগে এইফালে জখৰাই দি অকল ওপৰলৈ উঠিব পাৰি গৈ চাওঁ আৰু কি আছে ওপৰত এই ভিউটো চাওক কি আল্টিমেট লাগিছে ভিউটো কিবা এখন পেইণ্টিং টাইপৰ লগা নাইনে এইটো হৈছে থাৰ্ড হেল্থ চেম্বাৰ এইটো হৈছে ফ'ৰ্থ হেল্থ চেম্বাৰ বাপৰে কি এইবিলাক ঢেকীয়া খুন্দি দিছে আৰু আহি পালোহি এইটো 10th হেল্থ চেম্বাৰ ইয়াত পূৰা একদম বহি লৈ হেৰি কৰি আছে পাপৰ হিচাপ কৰি আছে আৰু আহি এবাৰ পালোহি চাগে স্বৰ্গ এখন পৰীৰ দেশ পৰীৰ নিচিনা আঁকি থৈছে ৰথত গৈ আছে কোনোবা ভগৱান গৈ আছে চাগে নাজানো আৰু মই নিজে দেখি যি ভাবিছোঁ ব্লগ কৈ আছোঁ একচুৱেলি যিখিনি দেখিছোঁ সেইখিনি মই ভবাটো সঁচা নে মিছা নাজানো বাৰু মন্দিৰ চাই আহি পালোহি এইটো ষ্টেয়াৰকেছ মানে এস্কেলেটৰ
আৰু এইফালে গৈ পাইগৈ সেই আৱানা ষ্টেচনটো মানে স্কাইবোৰ্ডৰ ষ্টেচনটো অথনি মই এনেই 1 কিলোমিটাৰ অদৰকাৰীকৈ খোজকাঢ়ি আহিলোঁ একচুৱেলি আপুনি মই এক্সপ্ল'ৰাৰ নামি আৰামত আহি তল পাব পাৰিলেহেঁতেন ঘূৰি আহিছোঁ 1 কিলোমিটাৰ দূৰেদি আৰু নামোতে এনেকুৱা কুঁৱলী আছিলে কুঁৱলীৰ প্ৰকোপত মানে মই একো দেখাই নাই ক'ত কি চাইনবোৰ্ড লিখা আছে একো দেখা নাই একো নাই দিয়ক বি পজিটিভ এক্সাৰচাইজ হ'ল অকণমান ফিজিকেল ফিটনেছৰ কাৰণে আৰু লগতে ভৰিৰ মাছাজটো হৈ গ'ল ৰাস্তা আপুনি শিলগুটিয়া ভৰিত মাছাজ কৰি দিলে আৰু এতিয়া ফটাফট যাওঁ আৰু ওপৰলৈ যাব লাগিব টাইম হাতত কম আছে সোনকালে গৈ আহিব লাগিব এস্কেলেটৰো কম নাই কিন্তু একদম খাপকৈ এখাপকৈ আহিয়ে আছোঁ 10টামান চাগে এস্কেলেটৰ আছে এইটো ইয়াত এনেকৈ শেষ হ'ব নহয় তাৰপৰা 20 ফুটমান খোজকাঢ়ি আকৌ এস্কেলেটৰ চুৰু মানে বহুত তলত আছে মন্দিৰটো য'ত স্কাই ৱাকটো আছে তাতকৈ বহুত তলত আছে মন্দিৰটো মানে মই খোজকাঢ়ি যাওঁতে যিমান টাইম লাগিছিলে এস্কেলেটৰত আহোঁতেও চাগে তাৰ আধাখিনিমান টাইম লাগিছে এইটো আকৌ সেইটো দেখিলে সেইটো শেষ হ'ল আকৌ ষ্টাৰ্ট হ'ল আৰু চাগে লাষ্ট ফাইনেলি পাম কি যেন লাগিছে একচুৱেলি প্ৰিভেনিয়া আৰু অংকক থেংক ইউ ক'ব লাগিব সিহঁতে নোকোৱাহেঁতেন মই ইয়ালৈ নাহিলোহেঁতেন মানে সঁচাকৈ আহি এইটো এক্সপিৰিয়েঞ্চ কিন্তু ভাল এক্সপিৰিয়েঞ্চ এটা হৈছে চাউণ্ডটো চাগে ইকো কৰিছে আপোনালোকৰ আৰু মই মানে আয়ানক মিছ কৰিছোঁ আয়ান আহি বহুত বেছি ভাল হ'ল তেতিয়া আয়ান আৰু অজন্তা অহাহেঁতেন আৰু মানে সিহঁতি কৈ আছে আমি ভৱিষ্যতলৈ প্লেন এটা কৰিব লাগিব আকৌ সিহঁতক লৈ আহিব লাগিব কিন্তু মানে এই আজিৰ দিনটো মই আয়ান আৰু মানে অজন্তাক বহুত মিছ কৰিছোঁ মানে আয়ানে একদম মানে পাগল হৈ গ'ল ইয়াত আহি মানে দেখি আৰু ইয়াত মোবাইল চাৰ্জ দিবলৈ USB পৰ্টো আছে USB মোবাইল চাৰ্জ দি গৈ থাকোঁ ওপৰতে খালি কুঁৱলী এপাক আহিলে একো দেখা নাই আৰু এটা তললৈ গৈ আছে একো দেখা নাই আৰু অ' মাই গড এইখন আহি বৰ বেলেগ কিবা দুনিয়া এখনে পালোহি দেখোন চাওক না কি ডাঙৰ স্ক্ৰীণ আছে আৰু এইফালে পাঁচফালে চাগে থিম পাৰ্ক আছে কিবা মানে ইয়াত যদি আইন আহিলহেঁতেন একদম পাগল হৈ গ'লহেঁতেন এইবিলাক চাওক না কি ডাঙৰ স্ক্ৰীণ আৰু এইবিলাক চাওক টকৰি কিবাকিবি ঢেৰ কিবাকিবি আছে আৰু ইয়াত পূৰা চাউণ্ড বাজি আছে অলপ নইজ আছে চাগে আপোনালোকে মোৰ চাউণ্ডটো ভালকৈ শুনিছে নাই নাজানো একদম তললৈ যাওঁ তলত গৈ কি আছে চাউণ্ডটো এইবোৰ চাওক না লাইটৰ বলবিলাক ওপৰৰ পৰা তললৈ মুভ কৰি কি ধুনীয়া এটা হেৰি শ্ব' এটা দেখুৱাই আছে ভাল লাগিছে কিবা এটা কৰিবলৈ ইয়াত বহুত বস্তু আছে একেদিনাই কৰি শেষ কৰিব নোৱাৰি বাৰু আৰু ইয়াত এইটো স্কাই VR বুলি এটা বস্তু আছিলে ইয়াত VR গেম খেলিব পাৰি মানে এটা এই আপুনি দেখিছে ৰাউণ্ড পথ আছে তাৰ ভিতৰত সোমাই মানে আপুনি VR গ্লাছ লগাই একদম ৰিয়েলকৈ গেমৰ ভিতৰত সোমাই থকা এটা ফিল এটা পাব পাৰে কিন্তু সেই বস্তু আজি বন্ধ মোৰ কৰিব ইচ্ছা আছিলে আৰু ভয়ত বুলিও এটা বস্তু আছিলে সেইটোও আজি বন্ধ কিবা কাৰণত কিন্তু বেলেগ যিবিলাক থিম পাৰ্কৰ বস্তু আছে কৰিবলৈ ঢেৰ কিবাকিবি আছে সেইবিলাক বাৰু এতিয়া মই ঘূৰাটোনো কি কৰিম আৰু শ্বপিং কৰিব বিচাৰিলেও শ্বপিং কৰিবলৈ ঢেৰ বস্তু আছে ইয়াত যোনবিলাক দোকানীবিলাক আছে মোক লোকেল বুলি ভাবিছে নেকি এতিয়া ক্ৰেডিট কাৰ্ড বেচিবলৈ ল'ৰা এটা আহিছিলে সি আহি মোক হেৰি মালয় ভাষাত কথা কৈ আছে ৰাতিপুৱা যে মই কৈছিলোঁ যে অলপ দেখাত মোক মালয় টাইপ লাগিছে সেইটো হয় চাগে মানে আকৌ এখন এই আইচক্ৰীমৰ দোকান গৈছিলোঁ তাতো একদম পূৰা মালয় ভাষাতে কথা কৈছে চ' সেইখন আছিলে গেংটিং স্কাই ৱৰ্ল্ড থিম পাৰ্ক আৰু সেইফালে হোটেলো আছে ৰিজৰ্টো আছে গেংটিং স্কাই ৱৰ্ল্ড হোটেল বুলি আছে নেকি সেইখন চাগে ৱৰ্ল্ডৰ লাৰ্জেষ্ট হোটেল হ'ব একমডেশ্যনৰ ওপৰত মানে ৰুম 1000টা নে কিমানটা ৰুম আছে বোলে সেইখনেই নে আৰু গেংটিং গ্ৰেণ্ড বুলিও এখন আছে মই একজেক্টলি চিয়'ৰ নহয় যদি মই গুগলত বিচাৰি পাওঁ আপোনালোকক স্ক্ৰীণত দেখুৱাই দিম আৰু সেই থিম পাৰ্কত সোমাবলৈ টিকেট লাগে টিকেট নোহোৱাকৈ সোমাব নোৱাৰি চ'
আৰু তাত সোমালে মানে 10-15 মিনিট আপুনি ঘূৰি আহিব নোৱাৰে, গোটেই দিনটো লাগিব। তাত মই সোমোৱাটো ভুলটো নাভাবিলোঁ। ঘূৰি ঘূৰি অৱস্থা বেয়া হৈ গ'ল। এতিয়া খাই লওঁ বুলি আহিছোঁ। এতিয়া মালয়েছিয়ান ষ্ট্ৰীট ফুড বুলি এনেকৈ ইয়াত এটা জেগা আছে, ইয়াতে বহিলৈ খাব পাৰি। অৰ্ডাৰ দিলোঁ আৰু দিছে এই টকেনটো। এইটো চাগে মষ্ট প্ৰবেবলি অৰ্ডাৰটো মোৰ ৰেডি হ'লে বাজি যাব, কি হয় নাজানো। লৈ আহিছোঁ আৰু এই কাৰ্ডেদি অৰ্ডাৰ কৰিব লাগে, কাৰ্ডত পইচা ভৰাই বহি আছোঁ। এতিয়া আজি চাইনিজ ৰাইচ, চাইনিজ মটন ৰাইচ। এইটো এতিয়া বাজি গ'ল, মই নিবলৈ আহিছোঁ মোৰ খানা। Which one, mate? Mutton rice? You can give the mutton rice, this one. Yeah. Okay. Yeah, this one. Thank you, Hassan. Mix veggie there. So লৈ আহিলোঁ মোৰ খানা। ইয়াত আছে ৰাইচ, এইপিনে আছে চুপ আৰু এইপিনে আছে মাটন। এটলিষ্ট মালয়েছিয়ান খানাতকৈ চাইনিজ খানাটো চিনি পোৱা হয়, বুজি পোৱা হয়। আমাৰ নিচিনা প্ৰায় একেই হয়, খালি এইখিনি দেখি বম জ্বলা হ'ব যেন লাগিছে। জ্বলা নাই, ইমান বেছি নাই, খাব পাৰি। এটলিষ্ট মই খাব পাৰিছোঁ যে জ্বলা নাই। আৰু এটা কথা মই ক'বলৈ পাহৰিলোৱে, মই যিখন দোকানৰ পৰা আনিছোঁ সেইখন হৈছে ভেজিটেৰিয়ান ভেজ টক বুলি, ভেজিটেৰিয়ান হেৰি হয়। এই যে মাটনটো খাবলৈ একদম মাটনৰ নিচিনা, কিন্তু একচুৱেলি মাটন নহয়, এইটো চয়াবিন টাইপৰ বস্তু, ভেজিটেৰিয়ান হয়। আহি গ'লোঁ আকৌ ঘূৰি। গাঁৱতে পূৰা কুঁৱলী হৈ আছিলে, কিন্তু এতিয়া পূৰা মুকলি বতৰ, একদম চব ধুনীয়াকৈ দেখি আছোঁ। আৰু তাৰ জেগাটো পূৰা লাইট চাইট জ্বলিছে, দেখিবলৈ বহুত ধুনীয়া হৈছে। কিন্তু মানে কাহিনীটো একেদিনাই চাব নোৱাৰি। আপোনালোকে যদি আহি হোটেলত থাকি ইয়াত চাই, তেতিয়াহে ঘূৰিবলৈ মেলিবলৈ এনজয় কৰিবলৈ ভাল। আৰু একচুৱেলি ভাল এনেকুৱা ধৰণৰ বহুত টকা লৈ আহক, লৈ আহি ইয়াত উৰুৱাবলৈ ভাল জেগা। মানে মেইন কথা হৈছে লেজাৰ এক্টিভিটিৰ কাৰণে, মানে মেন মেড বস্তু, ধুনীয়াকৈ থিম পাৰ্ক আছে, এনজয় কৰিবলৈ ভাল, চাবলৈ ভাল, খাবলৈ ভাল, বস্তু কিনিবলৈ ভাল। কিন্তু মানে নেচাৰেল বিউটিও হয়, পাহাৰৰ ওপৰত ধুনীয়াকৈ একদম বনাই থোৱা আছে, নেচাৰেল বিউটিও হয়, নেচাৰেল নহয় বুলি মই নকওঁ। কিন্তু মেইন কথা টকা লাগিব ইয়াত। আপুনি টকা সৰহকৈ আনিলেহে মানে ইয়াত আপুনি এনজয় কৰিব পাৰিব, পইচা নহ'লে একো নাই। চ' যি কি নহওক এই ভিডিঅ' ইমানতে সামৰো। কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাব। আজি গোপ্ৰ'ত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যি দেখিছোঁ তাকে আপোনালোকক দেখুৱাই গৈছোঁ। ময়ো যি এক্সপিৰিয়েঞ্চ কৰিলোঁ আপোনালোককো দেখুৱাইছোঁ। চ' আকৌ লগ পাম আন এটা ভিডিঅ'তে। ষ্টে ক্ৰিয়েটিভ এণ্ড অলৱেজ বি পজিটিভ। বাই বাই। আকৌ যাব ওলাইছে, যাব এতিয়া গাঁৱতে কেনেকৈ পিক আপ ল'ব চাব দেই। কেমেৰাত আপোনালোকে ধৰিব পাৰে নাই নাজানো, কিন্তু বৰ বেয়া পিক আপ ল'লে। তললৈ গুচি থাকে, ৰোলাৰ কষ্টাৰ নিচিনা লাগে। বাকীবিলাকে গণ্ডলাত যোৱা ছোৱালীবিলাকে যি চিঞৰিছে নহয় ভয়ত। আৰু এইটো চাইনিজ টেম্পলটো আপুনি কুঁৱলীৰ পৰা দেখা নাছিলোঁ। ড্ৰোন শ্বট লৈ আছে মই। আৰু বতাহত, আৰু এইটো ওপৰত থাকোঁতে বতাহ মাৰি থাকে, বতাহত এই গোটেই মালটো এনেকৈ হিলি থাকে। কেতিয়াবা ঘপকৈ এচানি ডাঙৰ বতাহ আহে, একদম গোটেই মালটো এনেকৈ হিলি যায়।